আৰু এয়া ঘৰৰ পৰা ওলাই আহি ৰাস্তাত ৰৈ আছোঁ। শাহুমা আৰু শহুৰে আগবঢ়াব বহিছে, এইটো শহুৰ গৈ আছে এইফালে গাড়ী। ফাইনেলি গাড়ীত বহি গ'লোঁ। গাড়ীত বহি এতিয়া গৈ আছোঁ ৰিয়ান আৰু মই। আৰু ৰাতিপুৱাৰ সময়ত 7মান বজাত ওলাই আহিছিলোঁ। এতিয়া বৰষুণ দি আছে। ওলাই আহি 7:30 গাড়ীত উঠিছোঁ। ক'ত গৈ আছা? কোৱা। তেনেহ'লে মই হাজবেণ্ডৰ গাড়ীতে আহোঁ। আজি হাজবেণ্ড নাই, বাহিৰলৈ ভাড়ালৈ গৈছে কাৰণে মানে কি লাইন গাড়ীত আহিব লগা হ'ল। আৰু এয়া শৰাইঘাট ব্ৰিজ পালোঁহি। আৰু এতিয়া লালমাটি পালোঁ। আৰু এখন টমটমত যাম। ৰিয়ান আৰু মই বহি ল'লোঁ। ফাইনেলি ঘৰ আহি পালোঁ আৰু। ৰিয়ান কেনেকুৱা লাগিছে? ভাল লাগিছে? ঘৰ আহি পালোঁ আৰু এইটো বেবী এলিফেণ্ট। ঘৰ আহি পোৱাৰ পিছতে এজনী ভণ্টিৰ লগো আহিল।